চুঙা পিঠাৰে চাহ খাই ল'লোঁ তো এতিয়া আমি মানে মোৰ ডেইলি লাইফ ভ্লগটো দেখুৱাম গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এম এছ ড্ৰিম আৰু লগতে গুড মৰ্ণিং উইথ ঠাণ্ডা ঠাণ্ডা বতৰ তো মই দেখুৱাই আছোঁ মানে কি মই কেনেকৈ কি কৰোঁ মোৰ ডেইলি লাইফ ভ্লগ তো আজি সেইটো দেখুৱাম তো চাই থাকক মোৰ হিৰো ওলাই ল'লোঁ তো মই হিৰোৰ লগত মানে ক'ত যাওঁ তো চাই থাকোঁ তো ওলাই যাই আছোঁ মানে কি মোৰ ঘৰো মানে কম ভিতৰত নহয় আৰু এইটো চাই থাকক মানুহ এটা আগে যাই আছে গৰম লগাই আছে চাই থাকক এতিয়া চাওক মই ইয়াত চাইকেল চলাই যাই আছোঁ পূৰা মানে ক'ত যাই আছোঁ সেইটো চাই থাকক তো আমি এখন পুল পাম মানে এইখন পুল দেখা নাই বাৰু আপোনালোকে কুঁৱলীৰ কাৰণে দেখা পাব মই ওচৰত যাই দেখুৱাই দি আছোঁ এই পুলখন চাই লওক এইখন পুল আৰু এইফালে এখন মানে কালভাৰ হয়তো কালভাৰ বুলিয়ে কওঁ বেলেগ আৰু নাজানো যিহেতু বেলেগ ভাষাত তো ইয়াতে আমি বহোঁ আমাৰ লগৰ ল'ৰাবোৰৰ একলগত বহোঁ মানে জীৱনটো মানে এনেকুৱা হৈ পৰিছে পৃথিৱীখন যদি মানে আপোনাৰ পইচা নাথাকে তো মানে একো কামেই নাই জীৱনত চ' মানে কি মই এইটো কথা ক'বলৈ গৈ আছোঁ মানে যিসকলে মানে এনেই বহি আছে মানে ক'ৰবাত গধূলি হ'লে মানে চকতে গৈছে চকত যায় মানে এনেই বহিছে দোকান এখনত মানে সেইটো নকৰিব মানে কিবা এটা নহয় কিবা এটা কৰি থাকক মানে এনেকুৱা হৈ আহিছে জীৱনটো যদি মানে পইচা নাই তো আপোনাৰ ভেলুৱেই নাই এনেকুৱা হৈ গৈছে তো মানে সেইকাৰণে মই কৈছোঁ যাতে কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আৰু মানে কি যদি এইখিনি কথা কোনোবাই জানে তো সেইখিনি মানুহে মোৰ এইটো ভিডিঅ' নাচাব আৰু যিসকলে মানে ভাবিছে যে কিবা এটা মই ভাল কথা কৈ আছোঁ বা মানে কিবা এটা জ্ঞান দি আছোঁ তো হয়তো সেইসকলে চাওক ভিডিঅ'টো মানে কি জানাই আজিকালি ধৰক আপুনি মানে আপি এটা চাবলৈ গৈছে চাবলৈ যাওঁতে সুধিব যে ল'ৰাজনে কি কৰে বা তুমি কি কৰা চ' মানে ফাৰ্ষ্ট কুৱেশ্যন সেইটো আহিব তাৰপিছত ঘৰত কোন আছে এইগিলা বাৰাণ্ডা এক্সেট্ৰা তো সেইকাৰণে কৈছোঁ মানে কি লাইফটো মানে এনেকুৱা ডেঞ্জাৰিয়াছ হৈ যায় আছে মানে কি মানে চাওকচোন আপোনাৰ যে মানে পইচাই নাই তো আপুনি যে মানে বেকাৰ সেনেকুৱা সেইকাৰণে মই কৈছোঁ গাইজ মানে কি বেকাৰ বহি নাথাকিব ঘৰত থাকিলেও কিবা এটা নহয় কিবা এটা অন্ততঃ কিবা এটা নহয় কিবা এটা কৰি থাকিব মুঠৰ ওপৰত এনেই বহি নাথাকিব চ' এতিয়া মই বহুত জ্ঞান দিলোঁ চাগে তো এতিয়া মই আকৌ যাব লাগে তো যাওঁ কি আহিলে এখন চাৰিচকীয়া মানে 4 হুইলাৰ বাপ্পা হৈ মানে গ'ল দিয়ক 4 হুইলাৰখন তো এতিয়া আকৌ গান চুৰু কৰোঁ গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোৰ শেৱালি নঙলা মাৰিতে চুচৰি খেৰৰে মেজিতে উমলি জামলি দৰা কইনা লুকা ভাকু আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী তো মানে গাইজ গানতো অলপ ইণ্টাৰেষ্ট আছিল চ' ছাপৰ্ট নাই ন মানে সেনেকুৱা কেপিটেল নাই চ' এনেকৈ মাৰি শুনালোঁ আৰু আপোনালোকক গায়ক যিহেতু হ'বই নোৱাৰোঁ তো এতিয়া আমাৰ মামাক লগ পালোঁ আমাৰ মামাই মানে যাবলৈ আহিছে এইটো চাওক বহি আছোঁ ইয়াতে ল'লোঁ পিছফালে মানে গাড়ী আহিছে নে চালোঁ নাই তো মোৰ ছাইডেৰে সদায় মানে যাই থাকিম আৰু তো মোৰ ছাইড লৈ কেনে যাই আছোঁ আৰু সেইফালে জেগা আছে আপোনালোকে দেখাই পাইছে তো মোৰ ছাইডেৰে পূৰা পেডেল মাৰি যাই আছোঁ এয়া চাই থাকক এতিয়া চৰাইছোঁ মানে নিচিপিলোঁ আৰু তো এইখন হ'ল ধাবা মানে আমাৰ শুলমাৰী চকত ধাবা আছে সেইখনত মানে দেখুৱালোঁ আৰু এনেকৈ আহি মই থকা দোকানখন মানে সেই মামাটোৰ দোকানখন পাই গ'লোঁ এইটো চাই লওক নামটো বেনুমা ইলেক্ট্ৰনিক্স
আৰু এইফালে চেনাছ ট্ৰেইলাৰ্ছ নামটো মানে উঠি গৈছে, এইটোৰো উঠি গৈছে অলপ, তো ব্ৰেণ্ডটো আছে আৰু তো এইখন হ'ল সেইখন দোকান। তো মই বাকী দেখুৱাই আছোঁ পিছত। মাৰাই আছে, চাবি লৈ আনিছোঁ, ইয়া চাৱাৰে এতিয়া দোকান খোলা হ'ল। তো এতিয়া চাই থাকক গাইজ। আৰু এটা কথা মানে কি, এইখন আকৌ মোৰ দোকান নহয় দেই, মানে মোৰ মামা এটাৰ হয়। তো আপোনালোকে আকৌ মনে মনে ভাবিব পাৰে যে ইমান ডাঙৰ দোকান এখন আছে, তাৰপিছতো মানে এইবোৰ মানে ইউটিউব মানে মোৰ এটা সপোন আছিল কৰিব। চ' সেই সপোনটো পূৰা কৰি আছোঁ আৰু চ' সেইকাৰণে এইখন মানে মোৰ দোকান নহয় কৈ দিলোঁ। তো মই মানে ইয়াতে কাম কৰোঁ। এইখন বেনাৰ, এইটো চাই লওক, বেনুমা ইলেক্ট্ৰনিক্স, শ'লমাৰী, পোষ্ট অফিচ চালেডৰ, আৰু ফোন নম্বৰ দিয়া আছে। যদি কাৰোবাক মানে কি DJ আৰু মানে কিবা এনেকুৱা বিয়াত বজাব বা পিকনিক যাব DJ লাগে, তো ইয়াতে পাব। তো এইটো ফোন নম্বৰ দিয়া আছে, তো ইয়াত ডাইৰেক্ট ফোন কৰিব। আৰু ইয়াতে জেৰক্স, লেমিনেশ্যন, প্ৰিণ্ট আউট, ফটো, DTP, পাছপৰ্ট মানে আৰু ফটো ফ্ৰেম, চাউণ্ড ছেট মানে এইবোৰ পোৱা যায়। তো চাই লওক আৰু তো লাগিলে আহিব, ফোন নম্বৰ আছে, ফোন মানে কল কৰিব। এতিয়া এইখন মানে বাহিৰত মই লৈ যাম, বাহিৰত থ'ব লাগিব, তেতিয়াই মানুহে দেখা পাব ন। এখন ইয়াতে লগাই দিলোঁ মানে যাতে মানুহে দূৰৰ পৰা দেখিলে মানে গম পায় আৰু ইয়াতে জেৰক্স কৰিব, ফটো চটো তুলিব পাৰি। এইটো চাই লওক, ঝাৰু লৈছোঁ, তো এতিয়া ঝাৰু মাৰিম, চাই থাকক। তো ঝাৰু দিয়া হ'ল দিয়ক গাইছ। এতিয়া পানী আনিব যাম। তো ইয়াতে যিখিনি পানী আছে সেইখিনি পানী মানে ধুলা যাতে নুৰে আৰু, তো সেইখিনি শেষ কৰি দিম পানী, তাৰপিছত আকৌ নতুন পানী আনিম। তো চাই থাকক। তো সেইখিনি পানী ইয়াতে ছটিয়াই দিলোঁ, মানে নতুন পানী আনিব যাম। তো আমি ক'ত পানী আনিব যাম চাই থাকক। এইটো হ'ল মানে ষ্টক ৰুম, আমাৰ DJ ৰখা ঘৰ আৰু। এতিয়া পানী আনিব যাই আছোঁ মই। এতিয়া পানী আনিম বাৰু। এতিয়া দুখন হাত মোৰ ইউজ হ'ব, তো আপোনালোকক দেখুৱাব নোৱাৰিম। এতিয়া আমি কম্পিউটাৰ অন কৰিম, তাৰ আগতে মেইন লাইনবোৰ অন আছে নাই সেইটো চাই লওক। মেইন লাইন অফ আছে, অন কৰি দিলোঁ। ইনভাৰ্টাৰ অন কৰি দিলোঁ যাতে বেটাৰীটো চাৰ্জ লয়। আৰু এতিয়া তাৰপিছত কম্পিউটাৰ অন কৰিম। কম্পিউটাৰ অন কৰাৰ আগতে অন কৰিব লাগিব। এইটো চুইচ অন কৰি দিলোঁ। এতিয়া আমাৰ কম্পিউটাৰ ষ্টাৰ্ট হ'ব। আৰু এতিয়া কাপোৰখন চাইড কৰি দিওঁ। পানী চানী আনি পূৰা এনেকৈ ছটিয়াই দিলোঁ আৰু জগটো আগৰ জেগাতে থ'লোঁ। আৰু এতিয়া মানে পূৰা দোকান ষ্টাৰ্ট দিলোঁ আৰু মানে এইফালে কম্পিউটাৰো অন হ'ল। তাৰপিছত এতিয়া লাহেকৈ এইটো এখন হ'ল টুল, এখন টানি লৈ আনি ইয়াতে বহিম। এতিয়া ৱেইটিং ফৰ কাষ্টমাৰ। তো গাইজ যেতিয়া গম পালে মই মানে ক'ত কি কৰোঁ। তো এয়া চাওক, আমাৰ নানা আহি গৈছে। এইটো নানা আহি গৈছে, চাওক নানা নমস্কাৰ। নমস্কাৰ। তো ভাল খবৰ আপোনাৰ? ভাল। আপুনি তো মানে কি, যদি কাৰোবাক মানে DJ লাগে বিয়াৰ কাৰণে হওক, কাৰোবাৰ এক্সৰ বিয়াত হওক, তো ইয়াতে ভাড়াত পাব। তো কল কৰি ল'ব, নাম্বাৰ দেখা পাইছে। তো পূৰা বজাই দিম এক্সৰ বিয়াত, গল্লা বিলাম তোমাৰ বিয়াত। তো সেই আৰু। তো আজিলৈ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো। তো আজিলৈ বাই গাইজ।